হাই ফ্ৰেণ্ডছ, আজি মই আপোনালোকক বেচেলাৰ ল'ৰাই কেনেকৈ কণীৰ আঞ্জা তৎক্ষণাত বনাই আধা ঘণ্টাৰ ভিতৰত খাব পাৰি তাকেই আপোনালোকক আজি মই দেখাবলৈ ওলাইছোঁ। তাৰ কাৰণে আমাক কি কি লাগিব বস্তুখিনি মই আপোনালোকক এবাৰ দেখাই দিছোঁ। প্ৰথমতে আমি কণী 3টা লৈছোঁ, আলু 2টা মিডিয়াম চাইজৰ, বিলাহী 2টা লৈছোঁ। আমি আৰু তাৰ লগত অমিতাই দি বনাম, মানে অমিতা 1 টুকুৰা লৈছোঁ। অমিতাটো পকা হ'লে বেছি ভাল, কিন্তু পকা অমিতা নাপালোঁ কাৰণে আমি কেঁচা অমিতা লৈছোঁ। আৰু সৰু পিঁয়াজ 4টা, ইফালে কেঁচা জলকীয়া, নহৰু আৰু আদা। এইখিনি আমি বঢ়িয়াকৈ এতিয়া আমাক যেনেকৈ লাগে তেনেকৈ আমি বঢ়িয়াকৈ কুটি ল'ম, আৰু আলু আৰু কণীটো আমি বইল কৰি ল'ম এতিয়া। ঠিক আছে, এতিয়া আমি কণীকেইটা কুকাৰত বইল কৰি ল'ম। কণীকেইটা আমি দি দিছোঁ। কণীকেইটা দিয়াৰ পিছত কণীৰ লগতে আমি একেলগে আলু আৰু অমিতাখিনি কুটি থৈ দিছিলোঁ, সেইখিনিও আমি দিম কুকাৰত একেলগে। এতিয়া আমি ইয়াত পানী ঢালিম। পানী ঢালিব আপোনালোকে কুকাৰত যাতে আলু কণী গোটেইখিনি তল যোৱাকৈ ঢালিব, আৰু অলপ পানী দি দিব লাগিব। আমি পানীটো তল যোৱাকৈ দি দিছোঁ, তল গৈছে। আমি এতিয়া এইখিনি গেছত ঢালিম। আৰু ইফালে আমি পিঁয়াজ আৰু জলকীয়া, আদা, ৰহুন, বিলাহীখিনি বঢ়িয়াকৈ জোখমতে কাটি লৈছোঁ। কাটি লৈ পিনে আমি এইখিনি থৈ দিছোঁ, আৰু ইফালে আমি আপোনাৰ এইখিনি বইল কৰিবৰ কাৰণে আমি গেছত উঠাই দিছোঁ। আপোনালোকে এটা কাম কৰিব পাৰে, যদি ভাতটো একেলগে দিব খোজে কণীৰ লগতে একেলগে ভাতটোও দি দিব পাৰে। ভাতৰ লগতে দিলে কণীটো মানে ফাটি যোৱাৰ চান্স নাথাকে। এনেকৈ দিলে আপোনাৰ কণীটো ফাটি যোৱাৰ চান্স থাকে কেতিয়াবা কুকাৰত। তো গতিকে যদি ভাতটো একেলগে দিলে ভাতো হৈ গ'লে, কণীও বইল হৈ গ'লে, আপোনালোকে এইটো কৰিব পাৰে। এতিয়া আমি এইটো কুকাৰটো গেছত দি দিছোঁ। আমি এতিয়া এইটো 3-4টা হুইচেল দিয়ালৈকে আমি এইটো এতিয়া দি থৈ দিম। আমাৰ এতিয়া কুকাৰটো হুইচেল দিয়া হৈ গৈছে। আমি এতিয়া কুকাৰৰ পৰা কণীটো উলিয়াম। কণী আমি বাকলি গুচাই ল'ম। গোটেইখিনি বঢ়িয়াকৈ সিজিছে আপোনাৰ। এতিয়া আমি কণীটো উলিয়াই ল'ম। ঠাণ্ডা পানীত দি আমি বাকলিটো গুচাই ল'ম। আৰু আমি এতিয়া আলু আৰু এইখিনি আমি ইয়াতে বঢ়িয়াকৈ উলিয়াই ল'ম। পানীটো চেকি ল'ম। আমি গোটেইখিনি ইয়াত এতিয়া উলিয়াই ল'ম এনেকৈ। আমি এতিয়া কণীকেইটা ভাজিম। কণীকেইটা ভজাৰ আগতে আমি কণীকেইটা এনেকৈ কাটি ল'ম। তেতিয়া মানে কণীটো আমি যেতিয়া ভাজিলে মানে কণীটো ফাটি নাযায়। সেইকাৰণে আমি কণীটো এনেকৈ কৰি বঢ়িয়াকৈ চাৰিও চাইডটো কাটি ল'ম। এনেকৈ দিলে আপোনাৰ কণীটো বঢ়িয়াকৈ ভিতৰখিনিও সিজি যায় ধুনীয়াকৈ। আপোনালোকক মই দেখাইছোঁ। আপোনালোকে এনেকুৱা ধৰণৰ ভিডিঅ' পাবৰ কাৰণে মোৰ চেনেলটো অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰিব, আৰু ভিডিঅ'টো লাষ্টৰ শেষলৈকে চাব, আৰু কেনেকুৱা পালে মোক জনাব। যদি ভাল লাগে আপোনালোকৰ কমেণ্ট পালে মই উৎসাহিত হ'ম। এতিয়া আমি গেছটো জ্বলাই লৈছোঁ। গেছটো জ্বলাই পিনে আপোনাৰ গেছটো বঢ়িয়াকৈ পানীখিনি শুকাব দিব লাগিব। শুকাব দিয়াৰ পিছত আমি ইয়াত তেল দিম। এতিয়া আমাৰ কেৰাহীটো গৰম হৈছে। আমি এতিয়া কেৰাহীটোত প্ৰথমতে আমি এতিয়া মিঠাতেল দিছোঁ। মিঠাতেলটো আপুনি কণীটো প্ৰথমতে ভাজিবৰ কাৰণে এই জোখত দি ল'ব, আৰু কিমানখিনি দিব লাগে আপোনালোকৰ জোখৰ মতে দি ল'ব। তাৰপিছতে আমি কেৰাহীটোত তেলখিনি গৰম হ'বলৈ দিম। এতিয়া আমাৰ তেলখিনি গৰম হৈছে। তেলখিনি গৰম হওঁতে আমি এতিয়া কণীটো দি দিম ইয়াতে। আপোনাৰ এতিয়া কণীটো দি পিনে আমি ইয়াতে অলপ হালধি দি দিম কণীটোৰ ওপৰত। হালধি আৰু অকণমান নিমখ দিম। নিমখ দি পিনে আমি এতিয়া ইয়াত আপোনাৰ
হাতাইদি লৰাই দিম যাতে কণীটো চাৰি চাইডে সিজে। এতিয়া আমি কণীটো ভাজা হৈ গৈছে প্ৰায়। কণীটো ভাজা হওঁতে এতিয়া আমি কণীটো বঢ়িয়াকৈ আমি বেলেগ এটা বাচনত আমি উলিয়াই থৈ দিম। তাৰপিছত কণীটো আপোনাৰ কি ধুনীয়াকৈ ভাজা গৈছে। কণীটো আমাৰ কি ধুনীয়াকৈ ভাজা গৈছে আপোনালোকে চাব পাৰে, দেখিলে খাওঁ খাওঁ লাগি আছে। এতিয়া আমি যোনখিনি তেল ৰৈ গৈছে তাতে আমি আপোনাৰ পিঁয়াজখিনি দি দিম, যোনখিনি পিঁয়াজ আমি কাটি থৈ দিছিলোঁ। ধুনীয়াকৈ আমি পিঁয়াজখিনি এতিয়া ভাজি আছোঁ। অলপ পিঁয়াজখিনি যেতিয়ালৈকে ৰঙা নহয় তেতিয়ালৈকে আমি এইখিনি ভাজি আছোঁ। এতিয়া আমাৰ কণীটো চাওক, এতিয়া কণীৰ আঞ্জাৰ কাৰণে আমি যোনখিনি পিঁয়াজ দিছিলোঁ পিঁয়াজখিনি আপোনাৰ বঢ়িয়াকৈ সিজি গৈছে। এতিয়া আমি ইয়াতে আপোনাৰ যোনটো বিলাহী কাটি থৈ দিছিলোঁ বিলাহীটো দি দিম। আমি বিলাহীটো আমি খুব সৰুকৈ কাটিছোঁ। আপোনালোকে পাৰিলে এইটো মিক্সাৰ গ্ৰাইণ্ডাৰত ইউজ কৰিব পাৰে। আমি যেতিয়ালৈকে আপোনাৰ বিলাহীখিনি মানে গোল হৈ নাযায় তেতিয়ালৈকে আমি এইখিনি ভাজি থাকিম। জুইটো আমি কমত ভাজিম, জুইটো বেছি দিলে তলত লাগি যোৱাৰ চান্স থাকে। আৰু আমি ইয়াৰ কাৰণে আপোনাৰ কি কি মছলা ব্যৱহাৰ কৰিম আপোনালোকক দেখাই দিছোঁ। এইটো আমি ধনিয়া পাউডাৰ ইউজ কৰিছোঁ আৰু জিৰা গুড়া। আমি ইয়াতকৈ বেছি মছলা ইউজ নকৰোঁ। লাষ্টত আমি অকণমান ৰেড চিলি ইউজ কৰিম। আমি ইয়াতে আদা নহৰু যিখিনি পেষ্ট আছিলে সেইখিনি আমি দি দিছোঁ আৰু কেঁচা জলকীয়া যিটো কুটি থৈ দিছিলোঁ সেইটোও আমি ইয়াতে দি দিছোঁ। আমাৰ ইয়াতে হালধিৰ আগতে তেতিয়া হালধি ইউজ কৰিছিলোঁ কণী ভাজোঁতে, সেই তাৰে পৰা অলপ কালাৰ আহিছে। তথাপিও আমি পিছত অলপ আকৌ হালধি ইউজ কৰিছোঁ। হালধিটো আপোনালোকে চাই ল'ব কোনে কিমান দিয়ে। কিছুমানে হালধি কম খায়, কিছুমানে বেছি খায়। আমি এতিয়া ইয়াতে আমি যিটো মছলা বুলি দেখাইছিলোঁ যে আপোনালোকক জিৰা গুড়াটো অলপ দি দিম। আপোনালোকে মছলা ইউজ নকৰাকৈও খাব পাৰে, মই যিহেতু যেনেকৈ দেখাই আছোঁ। তথাপিও টেষ্টেই হ'ব। মছলাটো দিবও পাৰে নিদিবও পাৰে, এইটো আপোনালোকৰ সোৱাদৰ অনুসৰি কথা আৰু। চব কি ধুনীয়া কালাৰ হৈছে, আপোনাৰ দেখিলে খাওঁ খাওঁ লাগি যায়। এতিয়া আমি যোনখিনি আলু আৰু অমিতা বইল কৰি থৈ দিছিলোঁ এতিয়া আমি এইখিনি ইয়াতে দি দিম। দি পেলাই আমি এইখিনি অলপ লৰাই দিম। আমি ইয়াতে আপোনাৰ সোৱাদ অনুসৰি এতিয়া আমি নিমখ দিম। আপোনালোকে নিমখটো দি ল'ব আপোনালোকৰ জোখমতে, যাক যিমান লাগে। কিছুমানে নিমখ বেছি খায়, কিছুমানে কম খায়। বাকী ইয়াত আপোনাৰ নিমখটো দি দিম। নিমখটো মই ইমানখিনি দিছোঁ। বঢ়িয়া আহিছে কিন্তু দেই, আপোনাৰ নাকত ধৰি গৈছে মোৰ। জলকীয়া দিছোঁ যে জলকীয়াটো আপোনাৰ ভাজা গৈছে কাৰণে অলপ অলপ নাকত ধৰিছে। তাক কালাৰ কি ধুনীয়া হৈছে। এতিয়া অকণ ভাজা হৈ গৈছে। এতিয়া আমি ইয়াত আপোনালোকে নিজৰ সোৱাদ অনুসৰি পানীটো ইউজ কৰিব। আপোনালোকে গৰম পানী দিলে বেছি ভাল হয়, কিন্তু মই এতিয়া ঠাণ্ডা পানীয়ে ইউজ কৰিছোঁ। মই আপোনাৰ এইখিনি তল যোৱাকৈ অলপ পানী দিছোঁ। আপোনালোকে পানীটো কমো দিব পাৰে, বেছিকৈ দিব পাৰে। মই এইটো অলপ কাৰী টাইপ বনাইছোঁ, তো আপোনালোকে চাই থাকক। এইটো পানীটো দি দিছোঁ। পানীটো দিয়াৰ পিছত আমি যোন কণী যে ভাজি থৈ দিছিলোঁ, আপোনাৰ কণী ভাজাটো আমি ইয়াতে এতিয়া দি দিম। আমি কণী ভাজাটো দিয়াৰ পিছতে আমি ইয়াত আপোনাৰ ঢাকন লগাই দিম। আমি আপোনাৰ ঢাকনটো দি পিনে অলপ উতলাৰলৈকে আমি এতিয়া ৱেইট কৰিম।
আপোনাৰ উতলটো প্ৰায় 7-8 মিনিটমান উতল দিলে বেছি ভাল আৰু 5 মিনিটৰ পিছত আমি এবাৰ চাম তাৰপিছতে টেষ্টটো সোৱাদ অনুসৰি নিমখ চিমখ ঠিকে আছেনে নাই চাম তাৰপিছত আমি নেক্সট ষ্টেপত যাম আমি এতিয়া কণীখিনি 5 মিনিটমানৰ পিছত আমি এতিয়া উদঙাই চাম কেনেকুৱা হৈছে পুৰা উতলিছে আপোনাৰ আলু আৰু অমিতা আপোনাৰ বইল কৰি দিছিলোঁ বইল কৰি দিয়াৰ কাৰণে ইমান ধৰক হেৰি নাই সিজি আছে তথাপি আমি ঠাণ্ডা পানী ইউজ কৰাৰ কাৰণে অলপ টাইম ইউজ কৰিছোঁ চাওক কি ধুনীয়া গোন্ধাইছে আৰু কি ধুনীয়া কালাৰ আহিছে আমি এতিয়া ইয়াৰ পৰা কিছুমান অমিতা উলিয়াম অমিতাখিনি আমি এটা বাতি এটাত উলিয়াই পিনে আমি আপোনাৰ এইখিনি গুড়া কৰি ল'ম যাতে আঞ্জাখিনি অলপ গ্ৰেভি হয় গোটেইখিনি নুলিয়াও আমি অলপ কম অলপ মানে থৈ দিম আমি পিছত আমি অলপ উলিয়াই লৈছোঁ এইখিনি উলিয়াইছোঁ এইখিনি আমি এতিয়া গিলাচ এটা লৈছোঁ গিলাচ এটা লৈ আমি এইখিনি ধুনীয়াকৈ গুড়া কৰি লৈছোঁ আপোনালোকে দেখিছে এইখিনি মই এতিয়া গুড়া হৈ গৈছে এতিয়া আমি এইখিনি আঞ্জাত দি দিম আমি এইখিনি ইয়াত দিয়া হৈ গৈছে আমি এতিয়া এইখিনিত আপোনাৰ ধুনীয়াকৈ অলপ আৰু সিজিব দিম আৰু অলপ উতলিব দিম আমি এতিয়া অকণমান সামান্য পৰিমাণে ৰেড চিলি ইউজ কৰিম কালাৰৰ কাৰণে আপোনালোকে চব বেছিকৈও দিব পাৰে জ্বলা যদি কোনোবাই বেছিকৈ খায় আমিতো কমকৈ আপোনাৰ ৰেড চিলিটো ইউজ কৰিছোঁ চব কালাৰ কি ধুনীয়া আহিছে আমি আকৌ ইয়াত 1-2 মিনিটমান আকৌ উতলিব দিম এতিয়া আমি এইখিনি 1 মিনিটৰ পিছত আমি উদঙাই চাইছোঁ এইখিনি আমি এতিয়া হৈ গৈছে প্ৰায় আমি হৈ গৈছে আমি এতিয়া গেছটো নুমাই দিম আমি গেছটো নুমাই অলপ ঠাণ্ডা হ'বলৈ দি আমি বঢ়িয়াকৈ পৰিৱেশনৰ কাৰণে ৰেডি হৈ আছে এতিয়া আমাৰ আঞ্জাখিনি হৈ গৈছে আমি এতিয়া পৰিৱেশনৰ কাৰণে আমি এতিয়া অলপ দিম এখেতক এখেতে আমাক জনাব কেনেকুৱা হৈছে টেষ্টটো আপোনাৰ বিলাহী দিয়াৰ কাৰণে আঞ্জাখিনি দেখিবলৈ খুবেই ধুনীয়া হৈছে এখেতক আমি এতিয়া পৰিৱেশন কৰিবৰ কাৰণে দিছোঁ টেষ্টটো কেনেকুৱা হৈছে জনাব টেষ্টি হৈছে নে হয় হয় পুৰা টেষ্টি আছে ঠিক আছে বাৰু এতিয়া আমি সকলোৱে মিলি আমি এতিয়া আৰু 3জন আছোঁ 3জনে আমি বঢ়িয়াকৈ আমি এতিয়া পৰিৱেশন কৰিম ঠিক আছে আজিলৈ আপোনালোকক বিদায় লৈছোঁ নেক্সট ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ বাই বাই আপোনালোকে ভিডিঅ'টো চাই যদি ভাল পাইছে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব ধন্যবাদ